गस्ला गिन्जि गाननानैसो सम सम बानायो भिडिअखौ। जोंनिया धन्यबादआ जोबनो थांलालाय, बैसागुआ जोबसिबाय नालाय, ओंखायनो भारतनि मुख्यमन्त्री धन्यबाद দিব খুজিছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ দিব খুজিছে না। ধন্যবাदनो बियो सोर होनदों? श्रीजुत मानगोनां डायनामिक लिडार सानि जायगायाव गाइखेर लोंग्रा मिस्टार प्रमद बर' बिटिआर CM। खोनासंना लानिसे। মই ধন্যবাদ দিব বিচাৰিছো আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আমি 2020 চনত শান্তি চুক্তি কৰাৰ পিছত এই চুক্তিৰ বিভিন্ন ক্লজ বিলাক ৰূপায়ণ কৰাৰ কাৰণে সঘনে চৰকাৰৰ লগত আলোচনা কৰি আছো, ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত, আৰু বহুতখিনি ইম্পৰ্টেণ্ট ক্লজ ইতিমধ্যে ইমপ্লিমেণ্ট হৈ গ'ল আৰু কিছুমান ক্লজ চলি আছে ইমপ্লিমেণ্টেশ্যনটো। কিন্তু ইয়াৰ ভিতৰতে NDP সকল যিসকলে বহুত দশকৰ পৰা দশক ধৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে, সেই সকলৰ ওপৰত ৰুজু হোৱা বহুতখিনি কেছ আছিলে, যিবিলাক নন হাইনিয়াছ ক্ৰাইম আমাৰ থানা লোকেল থানাবিলাকত আছিলে, লোকেল কোডত আছিলে। এই নন হাইনিয়াছ ক্ৰাইমবিলাক আগতে সব কেছবিলাক ডিছপ'জ কৰা হ'ল, এইবিলাক মানে সব কেছবিলাক ফিনিছ কৰা হ'ল, কেছ নাই। আৰু কিছুমান কেছ আমাৰ চুক্তিৰ আগতে যিটো আছিলে কনভিক্টেড আছিলে, এই কনভিক্টেড ডিক্লাৰেশ্যনত কিছুমান NDPৰ শীৰ্ষ নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা তেনেকুৱা কিছুমান আছে। এই কেছটো চলি আছে, এতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো চলি আছে। তাত আমি যিমান পাৰোঁ আমাৰ পৰা সহায় আমি আগবঢ়াই আছোঁ, যাতে এই কেছটো ভালৰ ফালে বা কেছটো সলিউশ্যন কৰিব পৰা যায়, ইয়াৰ কাৰণে থ্ৰু জুডিচিয়াৰী প্ৰচেছ। ইয়াৰ পিছত আমাৰ 54 NDP কেডাৰসকলে NIA কেছত আছিলে। টোটেল কেছৰ নাম্বাৰটো হ'ল 9টা, কিন্তু মানুহ আছে 54। এই 54 জন NDP কেডাৰ কাৰোবাৰ ট্ৰায়েল হৈছে, কাৰোবাৰ ট্ৰায়েল হোৱা নাই, চবে জেলত আছে। সেই সকলৰ কেছটো NIA চলি আছে। তো সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDPৰ আমাৰ যিসকল প্ৰাক্তন নেতৃবৃন্দ, BTR চৰকাৰ, এপছু চবে মিলি আমি সঘনে অনুৰোধ কৰি আছিলোঁ যে সেই NIAৰ পৰা কেছখিনি আনিব লাগে আৰু সেইটো ডিছপ'জ কৰাৰ কাৰণে বা ৰিজল্ভ কৰাৰ কাৰণে কাম কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে, আৰু যোৱা বছৰে মানে 2024তে ভাৰত চৰকাৰলৈ লিখিলে। আমি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক লগ কৰিলোঁ দুবাৰ তিনিবাৰ, আৰু তেখেতক কথাটো ক'লোঁ। গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই হোম ছেক্ৰেটাৰীক নিৰ্দেশ দিলে, আৰু এই কেছবিলাক IBৰ পৰা হোম ছেক্ৰেটাৰীৰ পৰা চবে চালি জাৰি চাইছে। আৰু এই কেছটো যোৱা 8/4 তাৰিখে, যিটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যিটো নেকি আমাৰ NIAৰ তৰফৰ পৰা আমাৰ অসমৰ DGPলৈ এই গোটেই কেছটো প্ৰেৰণ কৰিছে। মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে। গতিকে এই 54 জন যিখিনিয়ে আমাৰ জেলত আছিলে, যি কেছটো NIAৰ হাতত আছিলে, এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে সকলো অনুৰোধ কৰা হিচাপে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ অসম পুলিচ, অসমৰ আমাৰ ইণ্টেলিজেন্স সকলো, আৰু এই গোটেই চিষ্টেমটো চাই পেলাই এই কেছখিনি ডিছপ'জ কৰাৰ কাৰণে, এই কেছখিনি ৰিজল্ভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব। গতিকে আমি বিচাৰিছিলোঁ যে চুক্তি হৈ গ'ল, থ্ৰু প্ৰচেছ, থ্ৰু চিষ্টেম, এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে। আৰু আজি ৰঙালী বিহুৰ সময়ত মই আমাৰ সংগ্ৰামীসকলৰ, যিসকলে সংগ্ৰামীসকলে সদায় চায় যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই, সেই সকলৰ কাৰণে সকাহ দিবৰ কাৰণে এই নিউজটো আনিছোঁ। এই কথাটো কোৱা হৈছে পাব্লিকলি। মই বহুত কথা পাব্লিকলি কোৱা নাই, আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে, কিন্তু মই পাব্লিকলি কোৱা নাই। কিন্তু আজি কৈছোঁ যে এই 54 জন যিসকল জেলত আছে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ,
যিসকলে ভাবি আছে যে আমাৰ ল'ৰাটো আমি ঘূৰাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি, মই তেখেতসকললৈ এই মেছেজটো দিব বিচাৰিছোঁ যে অসম চৰকাৰ, বিটিআৰ চৰকাৰ, প্ৰাক্তন NDBৰ নেতৃবৃন্দ, নিখিল বড়ো ছাত্ৰ সন্থা চবে কাম কৰি পেলাই আজি এই 9টা কেছ, কিন্তু 54 জন 9টা কেছত যিটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পৰা হ'ল। জাতীয় সংগঠন বা তেখেতসকলৰ সাহিত্য সভাসকলৰ যোগেদি তেখেতসকলক অলপ ফাণ্ডিং কৰিব বিচাৰিছোঁ, যাহাতে 21 শতিকালৈকে যি ভাষা, যি সংস্কৃতি জীয়াই আছে, এই ভাষা সংস্কৃতি যাহাতে আহি থকা শতিকাটো জীয়াই থাকে আৰু আমাৰ যিটো ডাইভাৰ্চিটি এইটো যাহাতে আমি ৰক্ষা কৰিব পাৰোঁ, এই জনগোষ্ঠীবিলাকে যাহাতে কোনো আইডেণ্টিটি ক্ৰাইচিছত পৰিব নালাগে, এই জনগোষ্ঠীবিলাকে যাহাতে কোনো পৰিচয় অস্তিত্বৰ তেখেতসকলে সংকটত ভুগিব নালাগে, এই কথাটো আজি আমি ডিক্লেয়াৰ কৰিছোঁ। ইয়াৰ লগতে নেক্সট ডিক্লাৰেশ্যনটো আছে কমিউনিটি ফেষ্টিভেল। আমাৰ ইয়াত বহুত জনগোষ্ঠী আছে, এই জনগোষ্ঠীবিলাকৰ নিজৰ নিজৰ ফেষ্টিভেল আছে। আমাৰ ইয়াত লিপিবদ্ধ হোৱা প্ৰায় 28টা আমাৰ কমিউনিটিৰ ইয়াতে লিপিবদ্ধ হৈছে আৰু সেই কমিউনিটিবিলাকে নিজৰ নিজৰ ফেষ্টিভেল ইয়াতে কৈছে। ইয়াত ৰাভাসকলৰ গাংৰাজা ফেষ্টিভেল 2 ফেব্ৰুৱাৰী, নাথযোগীসকলৰ শ্বহীদ মনবীৰ নাথ স্মৃতি দিৱস, সূত্ৰধৰসকলৰ ডেথ এনিভাৰ্চাৰী অফ লেট তাৰু প্ৰসাদ সূত্ৰধৰ, এনেকা কৰি পেলাই মদাহীসকলৰ বৰমানী পূজা, গাৰোসকলৰ ডমাচী, পুষ্ণা ৱাংগালা, SC সকলৰ চৰক পূজা, জলাসকলৰ জোৰা সংকল্প দিৱস, বৰ্মন কছাৰীসকলৰ বুদাই মদাই পূজা, সান্থালীসকলৰ দাচাই পৰ্ব, তেখেতসকলে বাহা, ইৰক, জান্থাৰ চৰাই এই ফেষ্টিভেলটো তেখেতসকলে কৈছে। গৰীয়াসকলে কৈছে গৰীয়া কালচাৰেল ডে, মাতৃ বাহ্যা দিৱস, কুৰুকসকলে কৈছে বীৰ বুধু ভগত বীৰ বাৰ্থ এনিভাৰ্চাৰী, দেশীসকলে কৈছে আলিমেজ ডে, কলিতাসকলে কৈছে প্ৰাগজ্যোতিষ দিৱস, তেনেকুৱা কৰি চৰণীয়াসকলৰ বাগোসাই উৎসৱ, কোচ ৰাজবংশীসকলৰ কাতি পূজা, উৰিয়াসকলৰ নোৱাখাই ফেষ্টিভেল, কেওটসকলৰ বীৰংগনা দিৱস, গোৰ্খাসকলৰ টিজ ফেষ্টিভেল, বৰ্মন মাণ্ডাইসকলৰ বুদাই মুদাই, এইটো ৰিপিট হৈছে,